কিন্তু বোলো বেটা পঢ়ি আছ নে তই? মা পঢ়ি আছো। পঢ়িলে ভাল হ'ব, ভাল ৰিজাল্ট কৰিব লাগিব, মাৰ বাপেৰৰ নাম কৰিব লাগিব। তই দেখিছ না কিমান ভাল ভাল ৰিজাল্ট কৰিছে ল'ৰাবোৰে। পঢ় দেই ভালকে বেটা। পঢ়ি আছো তো, ইমান চিঞৰ কৰি পঢ়ি আছো মই। নহয় মানে মা মই এনেই। নহয় তই পঢ়িয়ে আছিলি। নহয় মানে মা, নহয় তই পঢ়িয়ে আছিলি। নহয় মানে মা কি হ'ল? কি নহয় মানে কৰি আছ? সেই ভাল ভাল ষ্টেণ্ড কৰা ল'ৰাবোৰ দেখিছ নাই? ধূপ, জোনাকী, বিজুলী, ঢেৰেকণী পোহৰত পঢ়ি কিমান কিমান ভাল ভাল ৰিজাল্ট কৰিছে, কিমান ভাল পাৰ্চেণ্টেজ আহিছে। আৰু তই পঢ়া টেবুলত মোবাইল চাই আছ। হেৰি শুনিছেনে? দেউতাক আকৌ মাতি আছো ৰ। হেৰি শুনিছে নাই? ইমানকে মাতিছো আপুনি শুনাই নাই যে? এই মানুহটো নহয়, সোনকালে আহক। চাওকচোন আপোনাৰ ল'ৰা পঢ়া টেবুলত মোবাইল চাই আছে। কি হ'ল? কি কৰি আছিলি? নহয় মানে দেউতা কি হ'ল? কি নহয় মানে কৰি আছ? ৰ তোক আজি ভালকে দিম সেইকাৰণ মোৰ পঢ়া টেবুলত মোবাইল চাওক। আজি তই নেৰো আজি। আৰু দিয়ক আৰু দিব লাগে মোৰ পঢ়া সময়ত মোবাইল চাওক। 27 hearts beat, man.